নামকৰণ কৰা হৈছে মাজুলী সমন্বয় মঞ্চ। এইটো নিশ্চয় হ'ব। আমি ইতিমধ্যে কৈছোৱেই, আমাৰ এতিয়া প্ৰথম কাম হ'ব যে দলং দুখনত মানুহ প্ৰৱেশ কৰোঁতে কেনেকৈ প্ৰৱেশ কৰিব সেইটো আমি চৰকাৰক সজাগ কৰাটো এতিয়া মূল দায়িত্ব আমাৰ। আজি আমি সেইটো প্ৰথম প্ৰস্তাৱ লৈছোঁ আৰু তেখেতসকলে যদি সেইটো কাৰ্যকৰী কৰে আমি নিশ্চয় এটা খোজ আগুৱাই যাব পাৰিম আৰু তেতিয়া আমাৰ সাহস বাঢ়িব আৰু মাজুলী সুৰক্ষা হোৱাত আমি সকলো নিশ্চিন্ত হ'ব পাৰিম। নহ'লে মানুহৰ বুকুৰ মাজত ভয় আছে যে কোন মানুহ কেতিয়া সোমাব, হৰা হৰে মানুহ আহি মাজুলী কেনেকৈ ক্ষতি কৰিব। গতিকে সেই ভয় আমাৰ নোহোৱা হ'ব আমি ভবামতে যদি চৰকাৰে সেই ব্যৱস্থা গ্ৰহণ কৰে। এইটো আজি মাজুলী সমন্বয় মঞ্চই প্ৰথম প্ৰস্তাৱ স্বৰূপে গ্ৰহণ কৰিছে। তাৰ লগে লগে আমি কৈছোঁৱেই সত্ৰবিলাকৰ মাজতো ক'ৰবাত সকলোতে নহয়, মনোমালিন্য আছে। নামঘৰবিলাকত দুভাগ হৈ আছে বহু ঠাইত, সকলোতে নহয়। তেনেকৈ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ অভাৱ ঘটিছে আমাৰ। গতিকে আমি ভাবোঁ যে কোনে উচ্চ নিচ এই ভেদাভেদ এই শব্দটোৰ পৰা মানে তাতে নাথাকি তাৰ পৰা আঁতৰি আমি সকলোৰে মাজত কেনেকৈ মধুৰ সমন্বয় স্থাপন কৰিব পাৰোঁ সেইটো আমাৰ অন্যতম উদ্দেশ্য এই মাজুলী সমন্বয় মঞ্চৰ। সেই প্ৰয়োজন সাপেক্ষে গাঁৱলৈ যাব লাগিব, সত্ৰলৈ যাব লাগিব, নামঘৰলৈ যাব লাগিব, বিভিন্ন জনগোষ্ঠীক আমি সাক্ষাৎ কৰিব লাগিব। এনেধৰণৰ আমাৰ আঁচনি এই সমন্বয় মঞ্চত থাকিব। আমি এই কথাবিলাক বিশ্বাসেৰে যেতিয়া কৰি যাম আৰু হাতে কামে যেতিয়া কৰি যাম আমি ভাবোঁ আপোনা আপুনি আমাৰ সেই সমস্যাবিলাক নাইকিয়া হ'ব। আমাৰ এই প্ৰস্তাৱ পত্ৰখনত সেই কথাও উল্লেখ কৰা হৈছে যে আমি সকলোৱেই মাজুলীত সেই মণিকাঞ্চন সংযোগ হৈছিলে বুলি আমি সদায় বিশ্বাস কৰি আহিছোঁ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সমন্বয়ৰ ফলতহে মাজুলীত সত্ৰ অনুষ্ঠানৰ জন্ম হৈছিল আৰু যাৰ ফলত এটকা মহন্তৰ স্থান বুলি কোৱা হৈছিল আৰু যি সত্ৰ অনুষ্ঠানত মহাপুৰুষ দামোদৰদেৱৰ অৰিহণা আছিল, বদলা পদ্মাৱতাৰ অৰিহণা আছিল, বিভিন্ন সন্ত পুৰুষৰ গুৰু পুৰুষৰ আতাসকলৰ ইয়াত ভূমিকা আছে। গতিকে সেই অৰ্থত এই মাজুলীক এটকা মহন্ত স্থান বুলি কোৱা হৈছে আৰু সেই এটকা মহন্ত স্থান শব্দটো যি মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ দিনৰ পৰা আৰম্ভ হৈছে সেইটো যদি কোনোবাই নস্যাৎ কৰিব খোজে এইটোতকৈ আমাৰ দুখৰ বিষয় নাথাকিব। আমি ভৌগোলিকভাৱে সাংস্কৃতিকভাৱে 500 বছৰ 600 বছৰ আগৰ কথা ক'ব নোৱাৰোঁ, কোনেও আমি দেখা নাই। কিন্তু আমি যি কথা শুনি আহিছোঁ সেই বিশ্বাসত কৈছোঁ মাজুলী এটকা মহন্ত স্থান, মাজুলী মণিকাঞ্চন সংযোগ ক্ষেত্ৰ, মাজুলী শংকৰ মাধৱৰ মিলনথলী।